জোৱাৰাতি সপোনত তুমি তেনেই ওচৰত গৰত জান বুলি মাতিলে নাহা তুমি কাষৰত মদৰ বটল লৈ যাম বাগানত লুকাই লুকাই চুলাই খাই আহিম মই ঐ পাগল গৰমতটো কি হ'ল মাথাটো গৰম হৈ গৈছে নেকি মই এটা পগলা ও কোনো এইটো পগলাটো কোন ধৰ ইয়াক কিহৰ গৰমত পগলা কান্দে আছে ঐ দাইদেউ মইহে কোন এইটো মই বোলাটো কোন এই দাইদেউ মই কচু আকৌ কচুগুটি কচু দাইদেউ কচু অ গম পালো দে তহঁতি কি কৈছ এই বিলৰ পাৰত এই ভৰ দুপৰীয়াখন একো নাই দাইদেউ সি কচুৱে গান গাই আছে গুটিয়ে শুনি আছে দে কচু আৰু গা ময়ো শুনো তেতিয়াহ'লে বহিয়ে লওঁ কচু গা ময়ো বহিয়ে লওঁ মাঘ ফাগুন চ'ত গৰম ঠাণ্ডা ক'ত বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল বঢ়িয়া এনেকে গাই যা আৰু মজাকে গা মইতো টোপনিয়ে যামগে জিৰি নিজৰা বব জোনাকে তাত সাঁতুৰিব তোমাৰ আৰু মোৰ মিলন তাৰ পাৰতে হ'ব জিৰি নিজৰা বব জোনাকে তাত সাঁতুৰিব তোমাৰ আৰু মোৰ মিলন তাৰ পাৰতে হ'ব মাছলৈ গৈছিলো এজনী নাপালো ঘৰলৈ আহি মই নিমখ খাই দিলো হেনো দিনে ধৰি মদ খাব শিকিলো ভাং খাব শিকিলো আনৰে চকুতে বেয়া ল'ৰা হলো মই কচু নেৰিবি মই পুৰা দিছো তই গাই যা কচু নেৰিবি মই হ'লে আৰু টোপনিয়ে যাম আৰু তই ভালকে গাই যা অলপ বতাহ জাকো আহিছে তুমি বাৰু জানানে নাজানানে নুবুজা গৰমত কিয় বাৰু থাকিব নোৱাৰা তৰা দৈ সুধো নে নুসুধো মনৰ কথাটো তৰা ঐ কচু সুধি দে নহ'লে দিগদাৰ হ'ব পিছত বেলেগে লৈ যাব তই পটাপট সুধ মূৰ্খ মই গানে গাইছো কিবা কি সুধিমগে আকৌ মই আকৌ বেলেগটোৱে ভাবি গৈছিলো পাই দাইদেউ দেখিছো বৰ বেলেগকে টোপনি গুচি গ'ল গুটি কচুৱে গান গালে দাইদেউ নুশুব সেইটো আৰু কথা হ'লনে বাৰু মৰম দিলি চেনে দিলি বাটতে লগ পাই মই 16 বছৰত ভৰি দিয়া নাই ঐ ৰচোন কোনোবাই ফোন কৰিছে মোলৈ কোন হয় জানো হেল্ল' কোনে ক'লে বাৰু হেল্ল' ইছৰাম মাত নিদিয়ে নে টাৱাৰে নেপায় নহয় ভালকে আমাৰ ইয়াত মানে নহয় হেল্ল' বোলো দৰকাৰ হ'লে ৰিটাৰ্ণ কল বেক কৰিব হ'ব ঐ গা বাদ দে ফোনচোন যোনে কা কৰিবলৈ দে তই গা মই নাচো হ'ব নেকি আৰু নেগাওঁ নেকি ভাগৰ লাগিছে নহয় দাইদেউ উঠাই দিওঁ যাওঁগে আৰু মোৰ নাচিয়ে ভাগৰ লগা নাই তাক গায়ে ভাগৰ লাগিলে বোলে উঠাই দিওঁ আৰু দাইদেউ উঠক যাব হৈ গ'ল আমি নহ'লে যামগে এতিয়া ৰাম টোপনিটো ধৰিছিলেহে পাই তহঁতৰ পৰা যাওঁ দেই হেল্ল' সঁচাকে তাৰ নাপায় ইয়াত দেই বৈ তেতিয়াহ'লে যামগে আৰু বৈ बोलो मुझे जाबले रेडी आगे हम पीछे तुम बाय चलो বৈ যাব লাগে আৰু কথা এটা পাহৰি গৈছিলোঁ নহয় আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আৰু লগতে থকা ঘণ্টাটো পিটিকি দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকে আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰি আমাক সহায় কৰে যে নতুনকৈ খুলিছোঁ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব